ওয়েলকাম বন্ধুসকল, টেক আসামত স্বাগতম জনাইছোঁ আৰু এটা এণ্ড্ৰইড এপ্লিকেশ্যনক ছাবজেক্ট হিচাপে লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজিৰ যুগত কম বেছি পৰিমাণে চবেই এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰি পাইছে, কিন্তু বন্ধুসকল এনে কিছুমান এপ্লিকেশ্যন আছে, এণ্ড্ৰইড ছফ্টৱেৰ আছে যিবিলাক আপোনাৰ মোবাইলত যদি থাকে আৰু সেইটো এপ্লিকেশ্যন যদি আইনৰ মানুহ কোনোবাই যদি দেখা পায় তেতিয়াহ'লে আপোনাক অপৰাধী সজাব পাৰে, আনকি আপোনাক জেলতো ভৰাই থ'ব পাৰে। কাৰণ এই এপ্লিকেশ্যনটোৰ দ্বাৰা ব্লেকমেইল কৰিব পাৰে। আপোনাৰ বন্ধুৱে আপোনাক ব্লেকমেইল কৰিব, নাইবা আপুনি আপোনাৰ বন্ধুক ব্লেকমেইল কৰিব পাৰিব। চ' বন্ধুসকল, এনেকুৱা কিছুমান ভয়ংকৰ এণ্ড্ৰইড এপছ আছে যাৰ ভিতৰত অন্যতম আৰু প্ৰথম স্থানৰ এপছটো হ'ল এইটো এপছ, যিটোৰ বিষয়ে আজি আপোনালোকক মই প্ৰমাণ সহকাৰে দেখুৱাম। কিন্তু বন্ধুসকল, অনুগ্ৰহ কৰি আপোনালোকে এই এপছটো বেয়া কামত ব্যৱহাৰ নকৰিব প্লিজ। বন্ধুসকল, মই আপোনালোকক অনুৰোধ জনাইছোঁ যে প্লিজ এই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত নাৰাখিব, কাৰণ এইটো এটা ডাঙৰ ক্ষতিকাৰক এপ। তো বন্ধুসকল, মই আপোনালোকক জাষ্ট দেখুৱাম যে এই এপছটোৱে কেনেধৰণে আমাক বিপদত পেলায়। চ' মই ইনষ্টল কৰি আছোঁ। বন্ধুসকল, আপুনি জাষ্ট প্লে ষ্ট'ৰত গৈ লিখিব ফেক টেক্সট মেছেজ, এইটো লিখি চাৰ্চ দিব। অ'কে, ইনষ্টল কৰাৰ পিছত যেতিয়া আপুনি এপছটো অ'পেন কৰিব তেতিয়া তাৰ ইণ্টাৰফেচটো যে আপুনি দেখা পাব যে মই আপোনাক এই এপটোৰ সম্পৰ্কে অলপ ধাৰণা দিওঁ যে যদি আপোনাৰ কোনো বন্ধুৱে বা বান্ধৱীয়ে আপোনাৰ লগত ধেমালি কৰে বা অলপ লেভেল মাৰি থাকে আৰু তেনে বন্ধু বান্ধৱীক আপুনি যদি ব্লেকমেইল কৰিব বিচাৰে, তেন্তে তাৰ যিটো মোবাইল নম্বৰ আছে সেই নম্বৰটোৰ পৰা আপুনি নিজৰ ইচ্ছামতে যিকোনো ধৰণৰ SMS আপোনাৰ মোবাইল নম্বৰত আনিব পাৰিব। তাৰমানে আপুনি SMS যিটো লিখিব সেই নম্বৰটোৰ পৰা সেই লিখনিটোৱে আপোনাৰ মোবাইল নম্বৰত আহি যাব, যিটো আপোনাৰ ইনবক্সত জমা থাকিব আৰু মানুহে চাব যে আপোনাৰ বন্ধুৱে বা বান্ধৱীয়ে মেছেজটো পঠাইছে। চ' ফ্ৰেণ্ড, এনেকৈ এই এপটোৰ দ্বাৰা আপুনি বন্ধু বান্ধৱীসকলক ব্লেকমেইল কৰিব পাৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীয়েও আপোনাক ব্লেকমেইল কৰিব পাৰিব। বন্ধুসকল, এপ্লিকেশ্যনটো সম্পূৰ্ণৰূপে ইনষ্টল হৈ গৈছে। এতিয়া মই এপ্লিকেশ্যনটো অ'পেন কৰিম। মই অ'পেন কৰিলোঁ। বন্ধুসকল, এয়া চাওক এপ্লিকেশ্যনটোৰ ইণ্টাৰফেচটো এইটো। অ'কে, ধৰক মই এই নম্বৰত ইয়াত হাই লিখিম। ইয়াত মই কিন্তু যিকোনো কথাই লিখিব পাৰিম। ধৰক মই তোক হত্যা কৰিম এনে শব্দও লিখিব পাৰিম, কিন্তু জাষ্ট আপোনালোকক দেখুৱাই দিবৰ বাবে মই হাই লিখিলোঁ। অ'কে বন্ধুসকল, তাৰপিছত ফেক, ইয়াত ক্লিক কৰক। তাৰপিছত য়েছ মাৰি যাওক। বন্ধুসকল, ফেক SMS ক্ৰিয়েটেড, SMSটো মোৰ মোবাইলত আহি পাইছে। অ'কে, এতিয়া চাওক SMSটো। বন্ধুসকল, এয়া JND Bro Geo এইটো লিখা আছে। মই এইটো পঠাইছোঁ হাই, এইটো চাওক। হয় বন্ধুসকলে, স্পষ্ট কৰি দেখা পাইছে JND Bro Geo। দুইবাৰ ক্লিক হৈছিল কাৰণে দুটা SMS আহি গৈছে। চ' বন্ধুসকল, আজিলৈ ইমানেই থাকিল। যদি মোৰ এই ভিডিঅ'খন ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মন্তব্য দিয়ক কমেণ্টৰ সহায়ত, আৰু ছাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেলখন। ধন্যবাদ।